ওয়েলকাম ফ্রেন্ডস, আমি আজি আলোচনা কৰিম যে 5 জানুৱাৰী 2025 হৈ যোৱা আসাম পুলিচ এছআইৰ কাট অফ কিমান যাব পাৰে। আমি থুলমূলকৈ আলোচনা কৰিম। ইয়াৰ পিছতো মই এটা কালি ভিডিঅ' দিছিলোঁ, তাত মই স্পষ্টভাৱে কৈছিলোঁ কিমান যাব পাৰে। এতিয়া আমি বৃত্তান্তভাৱে আলোচনা কৰিম, ভিডিঅ'টোত থাকিব। এতিয়া কথা হ'ল আমাৰ এছআই পুলিচৰ আসাম পুলিচ এছআইৰ পোষ্ট কিমান আছিল। পোষ্টটো বহুতেই কম। পোষ্ট আমাৰ আছিল 144 পোষ্ট। আৰু ইয়াৰ ভিতৰত এপ্লাই কিমান হৈছে এইটো আমি ডিটেইলছ ক'তো পোৱা নাই। এপ্লাই কিমান হৈছে আমি মোটামুটি আশা কৰিব পাৰিম যে 1 লাখ বা 1.5 লাখ মানুহে এপ্লাই কৰিছে। আৰু মই ক'ব বিচাৰিছোঁ যে ইমান মানুহে এপ্লাই কৰিছে যেতিয়া, যিসকলে ADR পৰীক্ষা দিছে আগতে সেইবিলাকৰ দিছে এছআইৰ পৰীক্ষা, আৰু এইবিলাকৰ প্ৰেক্টিছ কৰি আছিলে ADRত, এতিয়া সেইকাৰণে এছআইটো পৰীক্ষা দিব গৈছে, কাৰণে সিহঁতৰ ভালো হ'ব পাৰে। আৰু কুৱেশ্যনটো আছিল আমাৰ ইজি টু মডাৰেট। আমাৰ জিকে ক'বলৈ গ'লে বহুতকেইটা ইজি আছিল, কিন্তু এনেকুৱা কুৱেশ্যন পাইছোঁ যে মই আজিলৈকে দেখাই নাই। তেনেকুৱা কুৱেশ্যনো পাইছোঁ, কেইবাটা কুৱেশ্যন। সেইকাৰণে আমি কাট অফটো এনালাইচিছ কৰিম। আৰু কথা হ'ল আমাৰ যে মেথ ছেকশ্যন, মেথ আমাৰ এইবাৰ অলপ বেছি আহিছে, 25টামান মেথ আহিছিল। কিন্তু মেথবিলাক ইমান টান নহয়, যাৰ প্ৰেক্টিছ আছে ইজিকৈ হৈ যাব। আৰু মেথটো ভাল কুৱেশ্যন আছিল, সেইকাৰণে মেথটো আমি ইমান টান ক'ব নোৱাৰোঁ। যাৰ প্ৰেক্টিছ আছে মেথৰ সেইটো ইজি হৈ যাব তাৰ কাৰণে। আৰু মই এটা পল ৰাখিছোঁ, আৰু এই পলত মই আপোনালোকে চাব পাৰে পলত কিমান পাৰ্চেণ্টেজ মানুহে ভোট কৰিছে। আৰু বিভিন্ন ইউটিউব চেনেলতো মই গৈ চাইছোঁ যে কিমান কাট অফ যাব পাৰে। মই কালি এক্সাম শেষ হোৱাৰ আগতে মই কাট অফটো কৈ দিছিলোঁ, যিমান কাট অফ যাব পাৰে আপুনি মোৰ ভিডিঅ'টো গৈ চাব পাৰে। আৰু কাট অফটো মই ইয়াতে এনালাইচিছ কৰিম। চাওক, যিকোনো ইউটিউব চেনেলৰ পল যদি আপুনি চায়, তাত দেখিব পাৰিব যে 60 আৰু 70ৰ ভিতৰত বহুত কেইজন মানুহ আছে, 60 আৰু 70ৰ ভিতৰত। সেইকাৰণে আমাৰ এবাৰ কাট অফ জেনেৰেল যদি আমি এনালাইচিছ কৰিম, মই জেনেৰেল কালিয়েই কৈ দিছোঁ, জেনেৰেল কেণ্ডিডেট আমাৰ 75 যাব, 75+ যাব জেনেৰেল কেণ্ডিডেটৰ। আৰু জেনেৰেল কেণ্ডিডেট ফিমেলৰ ক্ষেত্ৰত আমাৰ 70+ যাব। এই কথাটো মানি চলিব পাৰে আপোনালোকে। আৰু OBC ক্ষেত্ৰত যদি আমি চাওঁ, OBC ক্ষেত্ৰত আমি 70+ মাৰ্ক ধৰিব পাৰিম। আৰু ফিমেলৰ ক্ষেত্ৰত আমি 65+ মাৰ্ক ধৰিব পাৰিম OBCৰ ক্ষেত্ৰত। আৰু আমাৰ SC কেণ্ডিডেটসকল যাৰ মাৰ্ক 65 আছে বা 65+ আছে, আপোনালোকে ফিজিকেল আৰম্ভ কৰি দিব পাৰে। আৰু SC ফিমেলসকলৰ 60+ যদি মাৰ্ক আছে, আপোনালোকেও ষ্টাৰ্ট কৰি দিব পাৰে। আৰু ST প্লেনৰ যদি আমি মেলৰ ক্ষেত্ৰত চাওঁ, আমি 55 মাৰ্ক মান ধৰিব পাৰিব। আৰু ফিমেলৰ ক্ষেত্ৰত 50 মাৰ্ক আপুনি মানি চলিব পাৰিব। আৰু STH আমাৰ 50 ধৰিব পাৰিব। আৰু STH আমাৰ ফিমেল কেণ্ডিডেটসকলৰ 45+ ধৰিব পাৰিব। এইটোৱে হ'ব কাট অফ, এক্সপেক্টেড কাট অফ, ধাৰণা আমাৰ এইটোৱে হ'ব পাৰে। ইয়াতকৈ বেছি যাব নোৱাৰে। মই বহুতকেইটা কুৱেশ্যন জিকে দিছিলোঁ, আৰু বহুতকেইটা কমনো পৰিছে। ছাত্ৰ ছাত্ৰীসকলে মোক জনালে যে কমন পৰিছে বুলি, সেইকাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু যিসকল মোৰ ষ্টুডেণ্টৰ পৰীক্ষা ভাল হৈছে, তাকে মই ধন্যবাদ জনালোঁ। আৰু আগন্তুক অহা পৰীক্ষাৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কনষ্টেবল পৰীক্ষাৰ কাৰণে। আৰু কুৱেশ্যন মই দিম, বেছি ডিফাৰেঞ্চ নাথাকিব কুৱেশ্যনছবিলাকৰ, ইমানকেইটা ডিফাৰেঞ্চ নাথাকে। তথাপিও আপুনি ইয়াৰ পৰাও চাব পাৰে, আৰু কনষ্টেবলৰ কাৰণে এক্সট্ৰাকৈ ভিডিঅ' আহি থাকিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আৰু টেলিগ্ৰামৰ লিংকত জইন হ'ব, মই ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, গ্ৰুপত জইন হ'ব। আগন্তুক ভিডিঅ' ন'টিফিকেশ্যন PDF ফাইল পাই থাকিব। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে।